নমস্কাৰ, স্বাগতম জনাইছোঁ কমল এগ্ৰ অন্য এটা ভিডিঅ'লৈ। বহুত দিনৰ মূৰত লৈ আহিলোঁ ভিডিঅ' এটি। আমি কমল এগ্ৰ দুজনেই সদস্য আছোঁ। আচলতে আমি ভাবিছোঁ যে আমি নতুন এটা হেৰি কৰিম বুলি। কি কৰিম কৈ দিয়ক অলপ। হয়, ভাবিছোঁ এতিয়া আমি নতুনকৈ এখন ছাগলী ফাৰ্ম খুলিম বুলি ভাবিছোঁ। ফাৰ্ম হিচাপে ভাবিব পাৰোঁ বা আমি কমকৈ লওঁ, কমকৈ আৰম্ভ কৰিম। নাজানো যিহেতু দুই চাৰিজনী এনেকৈ ছাগলী আনি পিনি এনেকৈ খুলিম বুলি ভাবিছোঁ। যিহেতু এটা আমাৰ পুৰণা ঘৰ এটা আছিলে। এই পুৰণা ঘৰটোতে আমি অলপ চাফা চিকুণ কৰি, এতিয়া অলপ জংঘল হৈ আছে, যিহেতু বৰষুণ দি আছে, এতিয়া ঘাঁহ বন গজি আছে, তাৰ কাৰণে অলপ চাফা চিকুণ কৰোঁ, এনেকৈ পুহিম বুলি ভাবিছোঁ। আপোনালোকে পৰামৰ্শ দিবচোন। আমাৰ গতিকে ছাগলী পোহা ইমান অভিজ্ঞতা নাই। আৰু কাৰোবাৰ যদি ছাগলী আছে, তেনেকুৱা ফাৰ্ম আছে, কণ্টেক্ট আছে, আমাক অলপ কমেণ্ট বক্সত বা নহ'লেও মোৰ এইটো চেনেলত কমল এগ্ৰ চেনেলত ফোন নাম্বাৰ দিয়া আছে, মেইল দিয়া আছে, তাত মেইল কৰিব বা ফোন নম্বৰ ফোন এটা কৰি নিশ্চয় জনাবচোন। কাৰোবাৰ যদি ফাৰ্মৰ মানুহে যদি চাই আছে আৰু কোনোবাই যদি মানে আগতে পুহি থকা ছাগলী পুহি থকা মানুহ, অভিজ্ঞ ব্যক্তি বা কোনোবা মহিলা হওক, যোনে হওক, আপোনালোকে যদি চাই আছে ভিডিঅ'টো, কমেণ্ট এটা কৰিবচোন। কেনেকৈ কি কৰিব লাগে, প্ৰচেছিংবিলাক জনাব। কাৰণ আমিতো নতুন, সেইটো বিষয়ত কোনো ধৰণৰ আমাৰ বেকগ্ৰাউণ্ডত তেনেকুৱা ফাৰ্মৰ লগত কোনো জড়িত নাই, ছাগলীৰ লগত। গতিকে আপোনালোকে কমেণ্ট এটা কৰিব আৰু লগতে জনাই দিবচোন। আমাৰ ধৰি লওক বেছি ৰ'দো নপৰে, বেছি ধৰি লওক হেৰি নহয়। জেগাটো অলপমান দেখুৱাই দিয়ক। তামোল গছ আছে, এইপিনে পূব দিশ হয়, এইপিনৰ পৰা অলপ ৰ'দ পৰে, এইপিনৰ পৰা অলপ আপোনাৰ ধৰি লওক আগবিলাতো ৰ'দ পৰিব, কিন্তু পিছবিলাতো যেনিবা আপোনাৰ এই অলপ গছ গছনি আছে কাৰণে ইমান ৰ'দ নপৰে। গতিকে জনাবচোন, অভিজ্ঞ ব্যক্তিসকলে জনাব যে এনেকুৱা জেগাত ছাগলী পুহিব পাৰি নে নোৱাৰি। আমি বিশেষ আমাৰ জ্ঞান নাই, তথাপি আমি আগবাঢ়ি আহিছোঁ দুই চাৰিজনৰ পৰামৰ্শ লৈ পিনি। আপোনালোকক পৰামৰ্শ দিব, আপডেট পাই দিব। আজি তাৰিখটো কৈ দিয়ক। হয়, আজি হৈছে 23 তাৰিখ, 23 মাৰ্চ। 23 মাৰ্চে আজি আমি আৰম্ভ কৰিছোঁ। চন হৈছে 2026 চন, 23 মাৰ্চৰ। আমি আৰম্ভ কৰিছোঁ। প্ৰথম চাফাই চিকুণ কৰিম, অলপ চাফাই চিকুণ কৰি ওপৰত যিটো পাৰোঁ টিউপাল হওক, টিংপাত হওক লগাই পিনি পৰ্যায়ক্ৰমে অলপ দেখাই থাকিম। আৰু আমি বিশেষকৈ মানে ছাগলী ক'ত পায় বা কোনটো জাতৰ কি ছাগলী বিশেষ অভিজ্ঞতা নাই। অভিজ্ঞতা নাই যদিও আমি ওলাই আহিছোঁ দুই চাৰিজনী প্ৰথমৰ পৰা আৰম্ভ কৰিম। প্ৰথম দুই চাৰিজনৰ পৰা আৰম্ভ কৰিম। কোনোবাই যদি জানে বা ছাগলী কোনটো জাতৰ ভাল, কোনটো জাতৰ পুহিলে মানে সোনকালে ডাঙৰ হয়, কি খুৱাব লাগে, কি খুৱাব নালাগে, কেনেকুৱা জেগাত তেওঁলোকক ৰাখিব লাগে, অভিজ্ঞ ব্যক্তিসকলে কমেণ্ট কৰি নিশ্চয় জনাব। আজিলৈ ধন্যবাদ।